Good morning, friend. আজি সৰস্বতী পূজা আহিছে মোৰ ভাইটি ৰাতিপুৱা দিবই মোৰ দোকান এখন সৰু সুৰা ঘৰতে মোৰ এটা চেনেল আছে কৈ দিব ইয়াৰ এটা চেনেল আছে কি নাম আছিল হিমাংশু বৰা মোৰটো সাবস্ক্ৰাইব নাই বাৰু হলে কলো আৰু ইয়াতো কৰি দিব যদি পাৰে মোক দিন চাই এই আমাক সৰু সুৰা লাগে ইমান নালাগে নহয় পইচা নালাগে আমাক খালি কৰি দিলে হল আপোনালোকে মৰমখিনি দিলে হল আমাক এতিয়া যাম অলপ ওলাই কত যাও ঠিক নাই এতিয়ালৈকে হোৱা নাই ঠিক ই বাৰু বেলেগত যাব অলপ মই নাই মাইকী কেইটা লগত যাং দেই ই আপোনাৰ দেখা পাব দিয়ক ভিডিঅ' মোৰ চেনেলত এতিয়া মই অলপ ওলাই যাম কলেজৰ ফালে যাওঁ নেকি কি দেখা পাম আমি আজি নিব্বা নিব্বি কি দেখা পাম সৰস্বতী পূজাত আজি কি দেখা পাম কি কৈছিলি ভদ্ৰ ছোৱালী ভালকে ক ভদ্ৰ ছোৱালী ভালকে ক নিব্বা নিব্বি চাব যাম অলপ আজি নিব্বা নিব্বি চাম কাই এনেকা ধৰি ধৰি যায় নে নাযায় আমিতো সিংগল মানুহ দিয়াচোন কাৰ কিমান চুলিৰ ডিজাইন ডিজাইন মোৰ এইটো ডিজাইন নহয় দিয়া মই টুপি পিন্ধিছো মানে মোৰ চুলিটো পকিছে সেইটো কেনে সৰস্বতী পূজাটো পূজাই থাকিব দিব লাগে এইবিলাক কি নিবা নিবি এইবিলাক মানে ষ্টাইল দি লাভ নাই ফেশ্বন কুকুৰটো লৈ লগত কচোন কুকুৰটো মোৰ গাৰ্লফ্ৰেণ্ড হয় না সিংগল মানুহ বিয়া খাবা গ'লে পিছে পিছে যায় চবতে যায় সি ৰাজখোৱাই মাৰ সেইদিনা সেয়াত গৈছে কি হৈছে ওচৰত মানে এটা বিয়া এখন আছিল খাবা গৈছিল ঠিক আছে চেয়াৰৰ তলত মানে কেইটামান ছোৱালী মানে চেয়াৰত বহি আছে সেই কৰিছে বেগ গাড়ী মোক দিছে মালিকক কি কৈছে কি কুকুৰ পইচা তোমাৰ দৰে স্বভাৱ কৰে না সেই স্বভাৱৰ দৰে কথা কৈছে সেইকাৰণে সেই চলটোক মই কৈছো জয়াই অসম ধেমালি কৰাবলৈ কৈ দি ধেমালি কৰিছো দিয়া এইগিলা কিন্তু আমি ৰিয়েলকে নকৰো আমি এনে ধেমালি কৰিছো আৰু সৰস্বতী পূজা বুলি আজি নিব্বা নিব্বি বুলি মোৰ চেনেলটো লিংকটো ক'ত দিবি মোৰ চেনেলৰ লিংকটো ক'ত দিবি ডিছক্ৰিপশ্যনত দিবি ক'ত আছে বিন হেল্ল' তই মোৰ চেনেলৰ লিংকটো ক'ত দিবি ভালকে কচোন মইতো আপোনাৰ বাইদেউ মই অলপ বাহিৰত আছো আছিল মায়ে কৈছিল তো কিস্তি আছে বুলি কৈ দিব মানে মাৰ হাতত মোবাইল নাই আৰু আমাৰ বাইদেউহঁতে ঘূৰিব গ'ল ন আৰু ময়ো আপোনাৰ অলপ বাহিৰত আহিছো তই মোৰ চেনেলৰ লিংকটো ক'ত দিবি বুলি কৈছিলি ডিছক্ৰিপশ্যনত দিবি ঠিক আছে ভালকে ডিছক্ৰিপশ্যনত দি দিবি আৰু চেনেলটো কি কৰিব লাগে চেনেলটো ৰিমুভ নাই নহয় কিবা এটা কয় নহয় ঘণ্টি নহয় নহয় তাৰ আগত কিবা এটা কয় সাবস্ক্ৰাইব ঠিকে আছে শুদ্ধ উত্তৰ 1 নম্বৰ ইয়েছ ভাইটি ভাইটি শুনাচোন শুনা কিবা কৈ দিয়া অলপ পূজাৰ বিষয়ে নিবা নিবি বিলাকৰ বিষয়ে অলপ কোৱাচোন কি ক'বা তোমাৰ আজি মন্তব্য আমি নাচাওঁ কৈ দিয়া তুমি নোযোৱা পূজা চাব হ'ব কৰে চুট নাযায় আৰ্য যাম বুলি কিন্তু আৰ্য যোৱা নহ'ব হৈছিনা ইউটিউবত যাব এইগিলা আজি সৰস্বতী বা ৰাতিপুৱাতে গুচি গৈছে ইয়াতে আৰু এতিয়াহে ওলাই আছে এটা গা ধোৱা নাই কিন্তু এটাও গা ধোৱা নাই গোন্ধ ওলাইছে গা কেইটাৰ পৰা কোনো গা ধোৱা নাই তাই এটাই গা ধোৱা নাই ইনকে পূজা চাব যাব গা ধুইছা শুনা পিছে যা কোনো গা ধোৱা নাই এই ধৰণে গা ধুইছা এই গা ধোৱা নাই তইতো ধোৱা নাই তোক বহুত চাফা ই তোক নুধু ইয়াৰ তইতো আৰু কি ইয়াৰ এই কালি ৰাতি চুলি ষ্টাৰ্ট কৰিছিল একদিনৰ কাৰণে চুলিখিনি বেয়া হব বুলি ৰাতিটো চেয়াৰতে শুই থাকিল আৰু এই কালি হেৰি কৰিছিল তামোল পাণ দিছিল নামঘৰত বৰষুণ নাহিবৰ কাৰণে আৰু এই পকা জলকীয়া মাটিত পুতিছিল বৰষুণ নাহিবৰ কাৰণে আৰু তাই কালি গোটেই ৰাতি কান্দি আছিল মই যাব ওলালো কলেজত মই য'ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ সেইখন কলেজত যাম ফাৰ্ষ্ট আৰ্য বিদ্যাপীঠ কলেজ তাৰপিছত যাম মই ডিগ্ৰী পঢ়া কলেজখনত ৰাঘবকুণ্ড বৰুৱা কলেজ দুখনে দেখাম আপোনালোকে চাই থাকিব ফাইনেলি মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কলেজ সেইখনে গুৱাহাটীত অৱস্থিত আপোনাৰ আৰ্য বিদ্যাপীঠ কলেজ চ' ইয়াতে এবাৰ সোমাই গ'লোঁ মানে বতৰটো ইমান ভাল নহয় বেছি দেৰি থাকিব নোৱাৰিম ইয়াতে আকৌ যাব লাগিব মোৰ নেক্সট কলেজখনত হাই ফ্ৰেণ্ডছ আমি বৰ্তমান আছোঁ কাশ্মীৰত আপোনালোকে চাব পাৰে কাশ্মীৰ হেপী সৰস্বতী পূজা জয় হোক
থাকা নহ'ল কলেজত মানে গ'লো অলপ দেৰি 2 ছেকেণ্ডমান থাকিলোঁ নেকি বৰষুণ আহিলে পলালোঁ তাৰ পৰা আহি কিনে ইয়াতে ৰখিলোঁ বহুত মানে শিল বৰষুণ পৰিছে এতিয়া আকৌ ঘৰতে যাম যোৱা নহ'ব আজি আৰু বৰবাদ